যুগান্তৰৰ শিল্পী তুমি, বিশ্বশিল্পী তুমি, তুমি জ্যোতিপ্ৰসাদ আগৰৱালা, তুমি অসমীয়া জাতিৰ ভেটি গঢ়োতা। এইগৰাকী মহান শিল্পীৰ জন্ম হৈছিল 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত। তেখেত আছিল একেধাৰে এগৰাকী কবি, নাট্যকাৰ, প্ৰবন্ধকাৰ, শিশু সাহিত্যিক আৰু ছবি নিৰ্মাতা। তেখেতৰ কলমেৰে নিগৰিছিল বিশ্বশিল্পী, শিল্পী মই তিনিও কালো, অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যত, আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি মই, ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা চলা, জনতাৰ হৃদয়ত মোৰ শুনো মালিনী, মই পিন্ধো বিশ্ববেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ, নানা ভাষা নানা জাতি বৰ্ণ জিনি মই শুনো ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত, সেই সংগীতৰ প্ৰতিধ্বনি তুলু গানে সুৰে সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামুহূৰ্তত পাতিবলে শান্তিৰ নবলো। এই পৃথিৱীত মোৰ কল্পনা, মেধা, বুদ্ধি, মনীষা, মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে শলিতা কৰি জ্বলাও বিশ্ব চাকি, বিশ্ব জনতা পূজা। সেই পূজাৰ প্ৰধানাক্ষ কৰি মই মোক দিওঁ উপহাৰ, মোকে কৰি সুৰস প্ৰচাৰ, বিশ্বজুৰি জনতাৰ জয় জয়কাৰ, হওক জয় জয়কাৰ। তেখেত আছিল জনতাৰ শিল্পী। ভাৰত ত্যাগ আন্দোলনতো তেওঁ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল আৰু জনতাৰ বাবে তেওঁ লিখিছিল বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ, ওলাই আহা সন্তান তুমি বিপ্লৱৰ, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ 17 শতিকাৰ অসমৰ সতী জয়মতী নাটকৰ ওপৰত ভিত্তি কৰি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জয়মতী ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। আৰু এই জয়মতী ছবিখন প্ৰথম অসমীয়া ছবি হিচাপে মুক্তি লাভ কৰে। তেখেতে কৈছিল, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। তুরে মুরে আলু করে যাত্রা আমি পালু জীবন স্বাগত স্বাগত পতীর্থ, স্বাগত স্বাগত পতীর্থ, তুরে মুরে আলু করে যাত্রা আমি পালু এইগৰাকী মহান শিল্পী মাত্ৰ ৪৮ বছৰ বয়সত 1951 চনৰ 17 জানুৱাৰী কৰ্কট ৰোগত আক্ৰান্ত হৈ তেজপুৰৰ পকীত মৃত্যুবৰণ কৰে। তেখেতৰ মৃত্যু হ'লেও লুইত থকাৰলৈকে চিৰ অপ্ৰবাহমান হৈ থাকিব তোমাৰ সৃষ্টিৰাজি। হয়, তুমি সদায় চিৰ প্ৰবাহমান, তুমি জ্যোতি প্ৰপাত।